হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ অনুষ্ঠিত হৈ যোৱা মেট্ৰিক এক্সামৰ ইংলিছ পেপাৰৰ কেইটামান MCQ সলভ কৰিবলৈ আহিছোঁ। যদি চাই ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু ভিডিঅ'টো বেছি শ্বেয়াৰ কৰিবা তোমাৰ বন্ধু-বান্ধৱীসকললৈ। তেনেহ'লে ব'লা আমি ভিডিঅ'লৈ আগবাঢ়ি যাওঁ। কুৱেশ্যন নম্বৰ 1ৰ শুদ্ধ অপশ্যনটো হ'ব বি। কুৱেশ্যন নম্বৰ 2ৰ শুদ্ধ অপশ্যনটো হ'ব চি। কুৱেশ্যন নম্বৰ 3ৰ শুদ্ধ অপশ্যনটো হ'ব বি। কুৱেশ্যন নম্বৰ 4ৰ শুদ্ধ অপশ্যনটো হ'ব ডি। কুৱেশ্যন নম্বৰ 5ৰ শুদ্ধ অপশ্যনটো হ'ব এ। কুৱেশ্যন নম্বৰ 6ৰ শুদ্ধ অপশ্যনটো হ'ব ডি। কুৱেশ্যন নম্বৰ 7ৰ শুদ্ধ অপশ্যনটো হ'ব চি। কুৱেশ্যন নম্বৰ 8ৰ শুদ্ধ অপশ্যনটো হ'ব এ। কুৱেশ্যন নম্বৰ 9ৰ শুদ্ধ অপশ্যনটো হ'ব এ। কুৱেশ্যন নম্বৰ 10ৰ শুদ্ধ অপশ্যনটো হ'ব এ। কুৱেশ্যন নম্বৰ 11ৰ শুদ্ধ অপশ্যনটো হ'ব ডি। কুৱেশ্যন নম্বৰ 12ৰ শুদ্ধ অপশ্যনটো হ'ব বি। কুৱেশ্যন নম্বৰ 13ৰ শুদ্ধ অপশ্যনটো হ'ব এ। কুৱেশ্যন নম্বৰ 14ৰ শুদ্ধ অপশ্যনটো হ'ব বি। কুৱেশ্যন নম্বৰ 15ৰ শুদ্ধ অপশ্যনটো হ'ব এ। কুৱেশ্যন নম্বৰ 16ৰ শুদ্ধ অপশ্যনটো হ'ব চি। কুৱেশ্যন নম্বৰ 17ৰ শুদ্ধ অপশ্যনটো হ'ব ডি। কুৱেশ্যন নম্বৰ 18ৰ শুদ্ধ অপশ্যনটো হ'ব ডি। কুৱেশ্যন নম্বৰ 19ৰ শুদ্ধ অপশ্যনটো হ'ব এ। কুৱেশ্যন নম্বৰ 20ৰ শুদ্ধ অপশ্যনটো হ'ব ডি। কুৱেশ্যন নম্বৰ 21ৰ শুদ্ধ অপশ্যনটো হ'ব এ। ডি। কুৱেশ্যন নম্বৰ 22ৰ শুদ্ধ অপশ্যনটো হ'ব এ। কুৱেশ্যন নম্বৰ 23ৰ শুদ্ধ অপশ্যনটো হ'ব বি। কুৱেশ্যন নম্বৰ 24ৰ শুদ্ধ অপশ্যনটো হ'ব এ। কুৱেশ্যন নম্বৰ 25ৰ শুদ্ধ অপশ্যনটো হ'ব চি। কুৱেশ্যন নম্বৰ 26ৰ শুদ্ধ অপশ্যনটো হ'ব চি। কুৱেশ্যন নম্বৰ 27ৰ শুদ্ধ অপশ্যনটো হ'ব বি। কুৱেশ্যন নম্বৰ 28ৰ শুদ্ধ অপশ্যনটো হ'ব বি। কুৱেশ্যন নম্বৰ 29ৰ শুদ্ধ অপশ্যনটো হ'ব এ। কুৱেশ্যন নম্বৰ 30ৰ শুদ্ধ অপশ্যনটো হ'ব এ। কুৱেশ্যন নম্বৰ 31ৰ শুদ্ধ অপশ্যনটো হ'ব ডি। কুৱেশ্যন নম্বৰ 32ৰ শুদ্ধ অপশ্যনটো হ'ব বি। কুৱেশ্যন নম্বৰ 33ৰ শুদ্ধ অপশ্যনটো হ'ব চি। কুৱেশ্যন নম্বৰ 34ৰ শুদ্ধ অপশ্যনটো হ'ব বি। কুৱেশ্যন নম্বৰ 35ৰ শুদ্ধ অপশ্যনটো হ'ব এ। কুৱেশ্যন নম্বৰ 36ৰ শুদ্ধ অপশ্যনটো হ'ব ডি। কুৱেশ্যন নম্বৰ 37ৰ শুদ্ধ অপশ্যনটো হ'ব বি। কুৱেশ্যন নম্বৰ 38ৰ শুদ্ধ অপশ্যনটো হ'ব চি। কুৱেশ্যন নম্বৰ 39ৰ শুদ্ধ অপশ্যনটো হ'ব বি। কুৱেশ্যন নম্বৰ 40ৰ শুদ্ধ অপশ্যনটো হ'ব চি। কুৱেশ্যন নম্বৰ 41ৰ শুদ্ধ অপশ্যনটো হ'ব ডি। কুৱেশ্যন নম্বৰ 42ৰ শুদ্ধ অপশ্যনটো হ'ব বি। কুৱেশ্যন নম্বৰ 43ৰ শুদ্ধ অপশ্যনটো হ'ব চি। কুৱেশ্যন নম্বৰ 45ৰ শুদ্ধ অপশ্যনটো হ'ব চি। এইকেইটা আছে, তোমালোকে চাই ল'বা।